গণশিল্পী জুবিনদাৰ সমবেত হোৱা প্ৰতিজন পুণ্যাত্মালৈ আমি আমাৰ তৰফৰ পৰা মান্যানুসাৰে শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰা হৈছে। আজি এই পবিত্ৰ মাংগলিক অনুষ্ঠানভাগিত সমহা যিভাগ নামৰ দায়িত্ব আমাক দিছে, আমাৰ মাজত উপস্থিত আছে অসমৰ সংগীত জগতৰ অন্য এজন ভূত আঁতৰা, আৰু আপোনালোকে শুনি ভাল পাব জুবিন দাই গোৱা প্ৰথমটি টোকাৰী গীত খগেন দাই প্ৰথম আৰম্ভ কৰিছিলে, আৰু গীতটো ৰচনা কৰিছিলে আমাৰ শ্ৰদ্ধাৰ বকুলবন বঁটা বিজয়ী শিল্পী বদন মলীয়া ডাঙৰীয়াই, আৰু খগেন দাই সেই গীতটো NK প্ৰডাকশ্যনত জুবিন দাক গোৱাইছিলে। মই খগেন দাকে সেই জুবিন দাৰ প্ৰথম নামৰ আৰম্ভণি আজি অনুষ্ঠানভাগি আৰম্ভ কৰিবৰ বাবে আহ্বান জনাইছোঁ। কৃষ্ণ। সকলোলৈকে সেৱা জনাইছোঁ। আমাৰ অতি মহান অতি পবিত্ৰ এটি জীৱ আত্মা আমাৰ পৰমাত্মাৰ লগত বিলীন হ'লগৈ। আজি যিজনৰ আমি শ্ৰাদ্ধ পাতিছোঁ, মানে মনে নকয় যে সেইজনৰ শ্ৰাদ্ধত আজি এনেকৈ টোকাৰী গীত গাবলগীয়া হ'ব বুলি ভবা নাছিলোঁ। যিয়ে নহওক সমূহ ৰাইজলৈ সেৱা জনাই এই আছে মোৰ লগত ভাই কমলা গগৈ আছে, নবীন আছে, এইখিনি গোটেই বহু দিনৰ মূৰত লগ খাইছোঁ গোটেইখিনি একেলগে। কৃষ্ণ কৃষ্ণ। আইসকলে এজোকা উৰ্লিধ্বনি দিব। কৃষ্ণ। গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ হৰি কৃষ্ণ।